ৰাতিপুৱা 7:30 বজাতেই যাব ওলালো মেকআপলৈ। বতৰটো বহুত ঠাণ্ডা, লগতে আমাৰ ৰাস্তাটোৰ অৱস্থা চাওকচোন। আৰু আজি মাক এছিষ্টেণ্ট হিচাপে লৈ গৈ আছোঁ। এনেই কৈছোঁ দেই, মানে ৰাস্তাটো শিল পেলোৱাৰ কাৰণে মায়ে ট্ৰলিটো দাঙি দিছে। আৰু আহি পাই গ'লোঁ ক্লাইণ্টৰ ঘৰ। আৰু আজিৰ ক্লাইণ্টগৰাকী অকল মোৰ ক্লাইণ্টেই নহয় দেই, তাই মোৰ সৰুৰে বান্ধৱী হয়। এংগেজমেণ্টৰ মেকআপটোও ময়ে কৰিছিলোঁ। আৰু আজি তাইৰ জোৰোণ হয়। তাই আজি একেবাৰে চিম্পুলকৈ ধুনীয়া মেকআপ এটা বিচাৰিছিলে মোৰ পৰা, আৰু মই তেনেকৈ দিবলৈ চেষ্টা কৰিছিলোঁ। আৰু অলপ টাইমৰ কাৰণে টি ব্ৰেক এটা লৈ তাইৰ লুকটো কমপ্লিট কৰিলোঁ। ৰ'ব দেই, তাইৰ কমপ্লিট লুকটোও দেখুৱাই আছোঁ। এয়া তাইৰ ফাইনেল লুক। আজিৰ লুকটোত তাইক বহুত বেছি মৰম লাগিছিলে। মেকআপটো কমপ্লিট হোৱাৰ পাছত ফটোগ্ৰাফাৰো আহি পালে, আৰু ফটোগ্ৰাফাৰকো কেইটামান শ্বট দি দিলোঁ। ডাঙৰ বাইদেউৰ যে কিমান দায়িত্ব থাকে সেয়া আপোনালোকে দেখিব ৰ'ব এতিয়া। এয়া কইনাই আজিৰ দিনটোতো কিন্তু ভণ্টিক সজাব নাপাহৰিলে। তাই ৰেডি হৈ তাই ভণ্টিক সজাই দিলে। আৰু ৰ'ব, মোৰ এক্সট্ৰা টেলেণ্ট এটাও দেখিব এতিয়া আপোনালোকে। মানে মই ফটোগ্ৰাফীও কৰোঁ দেই। আপোনালোকৰ যদি কিবা এনেকুৱা ফাংচন থাকে মোক ফটোগ্ৰাফী কৰিব মাতিব পাৰে। ধেমালিহে কৰিছোঁ দেই, কোনো সঁচা বুলি নাভাবে যেন। এইপিনে কইনাও ৱেইট কৰি আছে কেতিয়া মাতিব তাইক। আৰু ধুনীয়াকৈ জোৰোণৰ নিয়ম নীতিখিনিও হৈ গ'ল। আপোনালোকে আজি আমাৰ মৰম লগা কইনাজনীক কেনেকুৱা দেখিছে, লগতে আজিৰ ভিডিঅ'টো কেনেকুৱা পাইছে কমেণ্টত জনাব।